এই ৰাস্তাটো গোটেই গেলি থকা নিচিনা হয়। অকণমান বৰষুণ দিলে গোটেইবোৰ খালেই খাল। এই খালবিলাকক মই ঘৰৰ ছোৱালী এসোপা আনিছিল, তাকে আনি পেলাই দিলোঁহি। দিছোঁহি অলপ মৰিছে আৰু বৰষুণৰ পানীতে গোটেইখন ইমান দীঘলকৈ ৰাস্তাটো বেয়া হৈ থাকে। গতিকে মই যিকণ পাৰোঁ সন্মুখখন ভালকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ সদায়। ৰাস্তাটো সৰু কাৰণে ভাগি ছাইডলৈ এনেকৈ পেলাই গুচি আহে, পানীটো তাত নৰয়। যি কি নহওক অকণমান ভাল কৰি দিলে নিজৰো ভাল লাগে, ৰাইজক দেখুৱাইও ভাল লাগে। আমি যিহেতু সদায় ভাল কথাই চিন্তা কৰোঁ, গতিকে এনেকৈয়ে আৰু 2-3 দিনৰ ভিতৰত হৈ যাব পূৰা। অলপ অলপ মাটি আৰু পেলাব লাগিব, অলপ মাটি পেলালে চাগৈ ভাল হৈ পৰিব। গতিকে ৰাস্তাটো ভালে ৰখাটো আমাৰো দায়িত্ব। ভিতৰৰ অদৰকাৰী কিছুমান আমাৰ ছোৱালী এসোপা আছিলে, সেইবিলাকো দিলোঁহি। শিল বালি যে আছিলে সেয়াও দিলোঁহি। যেন তেনে অকণমান বোলো পঠিয়াওক। পৰিৱেশটো ভালকৈ ৰাখিবলৈ সদায় চিন্তা কৰোঁ, সদায় চেষ্টা কৰোঁ। এই বকুলৰ তলত মানুহ ৰয়, গৰু ছাগলী ৰয়, আলহী অতিথি দূৰণি আহিলেও ৰয়হি বতাহ ল'বলৈ। গতিকে ৰাস্তাটো ভাল হৈ থাকিলে ভাল পাব দেখি সেইখিনি যি পাইছোঁ নিজেই কৰি সকলোৰে মংগল কামনা কৰিলোঁ।